গল্পৰ শিৰোনাম পশ্চাদগমন। সৰুখেলীয়া গাঁৱৰ জনপ্ৰিয় সমাজকৰ্মী ৰাইজৰ মুখিয়াল ৰত্নেশ্বৰ বায়ন আজিকালি বয়সৰ ওচৰত হাৰ মানিছে। ৮৬ বছৰীয়া বুঢ়াই এতিয়া লাখুটি নহ'লে বাহিৰ ভিতৰ কৰিব নোৱাৰে। এসময়ত ১.৫ কিলো চাউলৰ ভাত, ২টা হাঁহৰ মাংস অকলে ভক্ষণ কৰা ৬ ফুট ৫ ইঞ্চি ওখ বিশাল গা গঠনৰ দুৰ্দান্ত মানুহজন নহ'লে গাঁওখনৰ যেন একো অনুষ্ঠানেই নহৈছিল। সুদক্ষ বায়ন, অভিনেতা, ৰাইজৰ কামত সদায় আগৰণুৱা মানুহজনৰ সাহসো কম নাছিল। চৰকাৰী মণ্ডল আৰু দালালক দা দেখুৱাই তেওঁ নামঘৰ আৰু গাঁৱৰ স্কুলৰ বাবে ১৫ বিঘা চৰকাৰী মাটি ৰাখিছিল। তাতেই স্কুলঘৰ, নামঘৰ সকলো প্ৰতিষ্ঠা কৰিলে আৰু ল'ৰা-ছোৱালীবোৰে খেলিব পৰাকৈ খেলপথাৰ এখনো বনালে। বৰসবাহৰ ৰাতিৰ ভাওনাত বুঢ়াৰ অসুৰৰ ভাও দেখি সৰু ল'ৰা-ছোৱালীটো বাদেই জীয়ৰী-বোৱাৰীসকলৰো বুকু কঁপি গৈছিল। মুঠতে বুঢ়াক প্ৰত্যাহ্বান জনাব পৰা লোক খুব কমেইহে আছিল অঞ্চলটোত। সেয়া তেজপানী সবল হৈ থকা সময়ৰ কথা। লাহে লাহে তেওঁক বাৰ্ধক্যই আগুৰি ধৰিলে। অতি মৰমৰ পত্নী লক্ষ্মীজনীও ৫ বছৰৰ আগতেই ইহ সংসাৰৰ পৰা বিদায় মাগিলে। তাৰ পাছৰে পৰাই বুঢ়াই বৰ অকলশৰীয়া অনুভৱ কৰিবলৈ ল'লে আৰু দিনে দিনে বেছিকৈ ভাগি পৰিল। এতিয়া তেওঁ একমাত্ৰ পুত্ৰ, বোৱাৰী আৰু নাতিনীটোৰ সৈতেই দিনবোৰ অতিবাহিত কৰিছে। তাহানিৰ শাল কাঠৰ বিচনাখন আৰু বাৰান্দাৰ চকীখনেই যেন একমাত্ৰ জীৱন সম্বল। এফালৰ পৰা চাবলৈ গ'লে তেওঁৰ বৰ্তমান পৰিয়ালটো সুখী আৰু সমৃদ্ধিশালী, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ সমস্যা নাই। একমাত্ৰ তেওঁৰ বাৰ্ধক্যইহে যেন ঘৰখনৰ বাবে এতিয়া এটা বোজা। বুঢ়াৰ শৰীৰত মুখমণ্ডলত বলিৰেখাৰ ছাপ জিলিকি থকাৰ লগতে হাত-ভৰিৰ শিৰাসমূহ গণিব পৰা হৈছিল আৰু হাত-ভৰিসমূহ কঁপিবলৈ লৈছিল। মৃত্যুৰ ক্ষণ গণি গণি মাথো কেনেবাকৈ দিনবোৰ পাৰ কৰিছিল তেওঁ। কিন্তু মন মগজু তেতিয়াও সতেজ হৈয়ে আছিল। এতিয়াও তেওঁ আগৰ নিয়ম কিছুমান নিজেই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। পুৱা আৰু ৰাতি আহাৰ খাওঁতে গোটেই পৰিয়ালটোৱে একেলগে বহি টেবুলত খাইছিল। এদিন ৰাতি খাদ্য খোৱাৰ সময়তে এটা কাণ্ড সংঘটিত হ'ল। পুতেকে অফিচৰ পৰা আহি বৰকৈ ভোক লগাত সি খৰধৰকৈ খাবলৈ বহিল আৰু তাৰ লগতে বোৱাৰী আৰু সিহঁতৰ ল'ৰাও খাবলৈ ধৰিলে। এই কাৰ্য দেখি বুঢ়াই মনতে বৰ দুখ পালে। হ'লেও জেদ নধৰি অলপ পিছতে তেওঁ খাবলৈ আহিল। কপা কপা হাতেৰে দাইলৰ বাতিটো উঠাই লওঁতেই হঠাৎ হাতৰ পৰা পিছলি পৰি যোৱাত গোটেই ডাইনিংখন দাইলেৰে ভৰি পৰিল। বোৱাৰীয়েকে শহুৰ দেউতাকৰ ফালে ঘৃণাৰ দৃষ্টিৰে চাই মুখৰ ভিতৰতে ভুৰভুৰালে। বুঢ়া শহুৰেকে কেনেকৈ জোকাৰি থকা হাতখনেৰে খাদ্য খাই নিজৰ কাপোৰ, ডাইনিং, মজিয়া লেতেৰা কৰি পেলাইছে, সেইবোৰ দেখি বোৱাৰীয়েকে তেওঁক বহুত ঘিণ কৰিবলৈ ধৰিলে। তেওঁ বুঢ়াক উদ্দেশ্যি ক'লে, হে হৰি, ইমান লেতেৰাকৈ মানুহে খায়নে বাৰু? এনেইচোন বৰ নিয়মৰ কথা কয়। এইবোৰ এতিয়া কোনে সদায় সদায় চাফা কৰি থাকিব? মোৰ কিবা বেলেগ কাম নাই নেকি আৰু? কাইলৈৰ পৰা আপুনি তলতে বহি ভাত খাব। পুতেকেও পত্নীৰ কথাত সন্মতি দিলে। পাছদিনাৰ পৰাই বুঢ়াক মজিয়াৰ চুক এটাতে ভাত দিবলৈ ল'লে। বুঢ়াই একো আপত্তি নকৰি অশ্ৰুসিক্ত নয়নেৰে সিহঁতে খোৱাৰ পাছতে তলতে বহি খাবলৈ ল'লে। নাতিনীয়েকে ককাকৰ এই সকলোবোৰ কাৰ্য লক্ষ্য কৰি আছিল। কাৰণ বুঢ়া ককাকে ভাত খাবলৈ ধৰিলে খাদ্যবোৰ ইফালে সিফালে সিঁচৰিত হৈ পৰে। কণমানি শিশুটিয়ে নিজে খাবলৈ এৰি অবিৰতভাৱে ককাকৰ খোৱাৰ ফালে চাই আছিল। তেতিয়া মাকে তাক সুধিলে, কি হ'ল মাইনা, ককাৰ ফালে কি চাই আছা আৰু কিয় তুমি ভাত খোৱা নাই? শিশুটিয়ে বৰ স্পষ্টভাৱে উত্তৰ দিলে, মা, মই বুঢ়া মানুহৰ লগত কেনে আচৰণ কৰিব লাগে শিকিছোঁ। ডাঙৰ হৈ তোমালোক বুঢ়া হ'লে তোমালোককো এনেকৈয়ে চুকত বহুৱাই খাবলৈ দিম। পুতেকৰ মুখৰ পৰা এই কথা শুনি দেউতাক আৰু মাক দুয়োজন উত্তেজনাত কঁপি উঠিল। হয়তো কণমানি পুতেকৰ চিন্তা আৰু কথাবোৰ তেওঁলোকৰ মন মগজুত আবদ্ধ হৈ পৰিছিল। কাৰণ শিশুটিয়ে নিৰ্দোষীভাৱে দুয়োজন মানুহক এটা ডাঙৰ শিক্ষা দিছিল। কাহিনীৰ নীতিকথা, বাৰ্ধক্যক অৱমাননা নকৰিব, ঘৃণা নহয়, মৰমৰ দৃষ্টিৰে চাওক। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, গল্পৰ কাহিনীটো কেনে লাগিল
আপোনালোকে মতামত আগবঢ়াব। এইখিনিতে আপোনালোকলৈ অনুৰোধ, যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট নিশ্চয় কৰিব। সকলোকে ধন্যবাদ জনালোঁ।